এতিয়া আমি ক্লাস 10 ৰ বিন্যাস আৰু জোট অৰ্থাৎ পাৰমুটেশন কম্বিনেশন অধ্যায়টোৰ বিষয়ে অলপ আলোচনা কৰিম এটো হল তোমালোকৰ 6 নম্বৰ চেপ্টাৰ পাৰমুটেশনৰ সূত্ৰটো হল NPR is equal to factorial n by factorial n minus r আৰু কম্বিনেশনৰ সূত্ৰটো হল NCR equal to factorial n by factorial r into factorial n minus r এবাৰ পাৰমুটেশন সম্পৰ্কীয় মই এটা তোমালোকক প্ৰশ্ন উত্তৰ এটা অংক কৰি দেখাইছো ইংৰাজী অক্ষৰমালাৰ যিকোনো তিনটা অক্ষৰ ব্যৱহাৰ কৰি গঠন কৰিব পৰা মুঠ শব্দৰ সংখ্যা কিমান হ'ব এবাৰ তোমাৰ ইংৰাজীৰ 26 টা আমাৰ অক্ষৰ আছে আৰু তিনটাকৈ লৈ লওঁ 26p3 তিনটাকৈ কেইটা শব্দ আমি বনাব পাৰিম যিকোনো তিনটাকৈ লৈ পেলাই আমি কেইটা শব্দ গঠন কৰিব পাৰিম সো 26p3 অৰ্থাৎ এই সূত্ৰটো যে ব্যৱহাৰ কৰো 26p3 মানে np3 লগত যদি তুলনা কৰো তাহলে factorial 26 divided by factorial 26 minus 3 equal to factorial 26 into factorial 26 minus 1 25 into তাৰ আগতে factorial 26 divided by 26 minus 3 to কৰি লওঁ 26 minus 3 হ'ব 23 equal to factorial 26 মানে 26 into 25 into 24 into এনেকা 1 লৈকে কমি গৈ থাকিব এক কৰি কমি গৈ থাকিব অৰ্থাৎ factorial n মানে হয় কি factorial n মানে n into n minus 1 into n minus 2 into n minus 3 into ... 1 factorial 10 মানে আমি কি লিখিব পাৰো তেনে হলে factorial 10 equal to 10 into 9 into 8 into 7 into ... 1 লৈকে into 1 ঠিক তেনেদৰে 26 into 25 into 24 into এটা factorial 23 তে ৰখি গলো divided by factorial 23 এবাৰ factorial 23 আৰু factorial 23 কেনসেল হলে 26 into 25 into 24 থাকিলে যেটো পূৰণ কৰিলে আমি পাম 15600 অৰ্থাৎ 15600 টা শব্দ আমি গঠন কৰিব পাৰিম ইংৰাজীৰ গুটেই কিটা ইংৰাজী অক্ষৰমালাৰ যিকোনো তিনটাকৈ লৈ পেলাই যদি আমি শব্দ গঠন কৰো এবাৰ মই তোমালোকক এটা কম্বিনেশনৰ অংক কৰি দেখাইছো কম্বিনেশন ধৰা তোমাৰ 4c2 আৰু into 7c2 পূৰণ ফল উলিয়াব লাগে (4c2) আৰু 7c2 4c2 আৰু 7c2 যদি পূৰণফল উলিয়াব লাগে তে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম 4c2 মানে কি আছিল factorial 4 by factorial 2 into factorial 4 minus 2 into factorial 7 by factorial 2 into factorial 7 minus 2 equal to factorial 4 divided by factorial 2 into factorial 4 minus 2 factorial 2 into factorial 7 divided by factorial 2 into 7 minus 2 factorial 5 equal to factorial 4 by
ফেক্টৰিয়েল 2 মানে 2 into 1 2 into again আকৌ ফেক্টৰিয়েল 2 মানে 2 into 1 2 into ফেক্টৰিয়েল 7 টো আমি এনেকৈ লিখিব পাৰোঁ 7 into 6 into 5 into 4 into 3 into 1 তো 5 into 4 into 3 into 1 তেনে ফেক্টৰিয়েল 5 divided by ফেক্টৰিয়েল 2 into ফেক্টৰিয়েল 2 মানে ভ্যালুটো মানটো ফেক্টৰিয়েল 2 ৰ মানটো 2 এ হ'বগে into ফেক্টৰিয়েল 5 লিখিলো ফেক্টৰিয়েল 5 কেনসেল হ'ল 2 3 গুণ 6 ইয়াতে ইয়াত এই 4 টো ফেক্টৰিয়েল 4 মানে 4 into 3 into 2 into 1 into 7 into 3 আছে into 7 into 3 আছে divided by 2 to the 4 4 4 আমি ক্যান্সেল কৰিব পাৰো এবাৰ 4 1 4 এনেকে নাও এতিয়া 3 2 6 3 2 6 into 7 3 21 ইটো ইকুয়াল টু আমাৰ উত্তৰটো হ'ব 6 গুণ 6 গুণ 6 6 2 6 দুগুণ 12 126 অৰ্থাৎ ইয়াৰ উত্তৰটো হ'বগে আমাৰ 126 ইয়াতে মই এই অধ্যায়ৰ সম্পৰ্কে আলোচনা সামৰণি মাৰিলোঁ